এখন মোৰ লোকেল মুৰ্গী ফাৰ্ম। মই 600 লোকেল মুৰ্গী পুহি এই ফাৰ্ম খালী কৰিলোঁ। বিকি শেষ হ'ল। এতিয়া মোৰ 20টা মানুহে আছেগৈ আৰু এনেকৈ চব মই এয়া ফাৰ্ম খালী কৰিলোঁ কালি। 260কৈ দিলোঁ পাৰ কেজি। এয়া দেখিছে মোৰ ফাৰ্ম খালী কৰিলোঁ। এই আৰু 20টামান আছেগৈ। এখন মোৰ লোকেল মুৰ্গী ফাৰ্ম। 600 লোকেল মুৰ্গীত মই যথেষ্ট লাভ পালোঁ। কাৰণ মই দেখিছে মোৰ ফাৰ্ম খালী হ'লোঁ। আকৌ নতুনকৈ বেজ ভৰাম জানুৱাৰী 10 তাৰিখে। আপোনালোকে লোকেল মুৰ্গী ফাৰ্ম কৰক আৰু দিহা পৰামৰ্শ লাগিলে মোৰ পৰা পাব। মোৰ ইউটিউব চেনেলত মই লোকেল মুৰ্গী ফাৰ্মৰ বিষয়ে দি থাকোঁ। কেনেকৈ দানা পানী দিয়ে, ভেকচিন দিয়ে, পানী কেনেকৈ দিয়ে, দানা কি খুৱাব দানা। দেখিছে মই ফাৰ্ম খালী কৰিলোঁ কালি। মোৰ লোকেল মুৰ্গীত 4 কুইণ্টেল 25 কেজি ওলালে। 800 গ্ৰাম 900 গ্ৰাম সিমানটো চাইজৰ হ'ল। ভাল দাম পালোঁ জানুৱাৰী অহাৰ কাৰণে। এইকেইটা আছেগৈ আৰু লাষ্ট। আপোনালোকে লোকেল মুৰ্গী ফাৰ্ম কৰিব পাৰে। বৰ্তমান অসমত 380 পৰা 250 চলি আছে এইখন মোৰ ফাৰ্ম। আকৌ ভৰাম মই এইবাৰ 500 ভৰাম। বেছকৈ ভৰাব লাগে। আপোনালোকে একেলগে এসোপা নকৰিব। আপোনালোকে 300 আনিলে 300, 15 দিনৰ মূৰত 300, আকৌ 20 দিনৰ মূৰত 300 তেনেকৈ ভৰাব। এইখন মোৰ ফাৰ্ম। আপোনালোকে লোকেল মুৰ্গী ফাৰ্মৰ বিষয়ে যদি জানিব বিচাৰে মোক সুধিব। পোৱালি পাব। এখন মোৰ ফাৰ্ম। ঠাণ্ডা দিনত আপোনালোকে পাল দি থ'ব। এনেকৈ বনালে লোকেল মুৰ্গী যথেষ্ট ভাল হয়। নতু আপোনালোকে তলত 2 ফুট বৈ দিব। নতু কুকুৰ, হেপা, নেউল এইবোৰ সোমাব নোৱাৰে। ফাৰ্ম বনালেও এনেকৈ বনাব যদি লোকেল মুৰ্গী ফাৰ্ম কৰে। আৰু ঠাণ্ডা দিনত এনেকৈ পাল দি ঢাকি থ'ব। নতু ঠাণ্ডা পালে পোৱালি মৰিব পাৰে। দেখিছে মোৰ ফাৰ্ম। মই 60 দিন 70 দিনত মই বিক্ৰী কৰিলোঁ। আৰু যদি আপোনালোকে ফাৰ্ম কৰে ভাল জাতৰ পোৱালি ল'ব। আৰু কিবা জানিব বিচাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই সকলো ধৰণৰ ভিডিঅ' বতা চৰাই ভিডিঅ', লোকেল মুৰ্গীৰ ভিডিঅ', টাৰ্কি, তিতৰ এইবোৰ মই দিব পাৰিম পোৱালি। ধন্যবাদ থাকিল মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে।